লগতে মই যিটো মছলা ব্যৱহাৰ কৰিছোঁ সেইটো মই আপোনালোকক কৈছোঁ। ইয়াত লৈছোঁ মই দুটা জলকীয়া, শুকান জলকীয়া, এটা সৰু পিঁয়াজ, এখিলা তেজপাত, দুফুটামান নহৰু থেতেলিয়াই লৈছোঁ, বগা সৰিয়হ গুড়ি আৰু ধনিয়া পাউডাৰ সকলো মিক্স কৰি লৈছোঁ, জিৰা গুড়ি, হালধি, ধনিয়া পাউডাৰ, ৰেড চিলি, ইলাচি এটা আৰু জালুকৰ গুড়ি অকণমান। লগতে দুটা মিডিয়াম চাইজৰ আলু কাটি লৈছোঁ। এয়া মই কুকাৰটো গৰম হ'বলৈ দিছোঁ। মোৰ কুকাৰ গৰম হৈ গ'ল। মই ইয়াত দিছোঁ মিঠাতেল, তেলটো গৰম হ'বলৈ দি দিছোঁ। পিঁয়াজবোৰ অকণমান ৰঙচুৱা হ'লে ভাজি ল'লোঁ। এতিয়া ইয়াত দিছোঁ এখিলা তেজপাত আৰু শুকান জলকীয়াকেইটা দি দিছোঁ। অকণমান থেতেলিয়াই লোৱা নহৰু দি দিছোঁ। অকণমান সময় ভাজি লোৱাৰ পাছত মই এতিয়া দিম ইয়াত মেৰিনেট কৰি থোৱা মাংসবোৰ। খুন্দি থোৱা জালুকৰ গুড়ি আৰু মছলা পাউডাৰ, লগতে ধনিয়া গুড়িবোৰ এড কৰি দিছোঁ, ৰেড চিলিবোৰ দি দিছোঁ আৰু মছলাবোৰ দি দিছোঁ। ভালদৰে লৰাই ল'ম। মই 1 মিনিটৰ কাৰণে ঢাকন লগাই ৰাখি থ'ম। চাই লৈছোঁ যে তেলটো ধুনীয়াকৈ এৰিবলৈ লৈছে মাংসৰ পৰা। ইয়াত ৰৈ যোৱা ৰচুনবোৰ দি দিছোঁ, লগতে অকণমান কুহুমীয়া গৰম পানী দি দিছোঁ। তেতিয়া ৰচুনৰ এটা ধুনীয়া গোন্ধ আহে, বৰ ভাল লাগে এই গোন্ধ। ইয়াত মই এতিয়া আলু টুকুৰা দি দিছোঁ, টুকুৰা টুকুৰকৈ কাটি লোৱা দুটা মিডিয়াম চাইজৰ আলু। আলুবোৰ এনেদৰে অকণমান সময় ভাজ খাবলৈ দিম। ইয়াত মই অকণমান সময় ঢাকন লগাই ৰাখি থ'ম। ঢাকনটো আঁতৰাই চাইছোঁ আলুটো কিমানটো পৰিমাণে সিজিছে চাওঁ।
ইয়াত মই এতিয়া কচু শাকবোৰ এড কৰি দিম। ইয়াত আজি মেইন ইনগ্ৰিডিয়েণ্ট হৈছে কচু শাক। কচু শাকৰ লগত লোকেল মুৰ্গী মাংস হ'লে বেছি ভাল হয়, তথাপিও ব্ৰইলাৰ মুৰ্গী মাংসৰ কিন্তু বেয়া নালাগে। আপোনালোকে এবাৰ ৰান্ধি চাব, খাই কেনেকুৱা পায় মোক জনাব। মই এইবোৰ এনেকৈ অকণমান টাইম সিজিবলৈ দিম। মই এতিয়া 3 মিনিটৰ কাৰণে ঢাকোন লগাই ৰাখি থ'ম। কচু শাকৰ জুতি প্ৰায় শেষ হ'ব হৈছে। মই এতিয়া ইয়াত দি দিছোঁ অকণমান মই পানীত বুৰাই থোৱা ইলাচিটো, অকণমান লৰাই দি 5 মিনিটমান সিজিবলৈ দিম। তাৰপাছত আমাৰ কচু শাকৰ লগত ব্ৰইলাৰ মুৰ্গী মাংসৰ জুতি ৰেডি। এয়া আমাৰ মাংস ৰেডি হৈ গৈছে। মই অকণমান গ্ৰেভি টাইপ বনাইছোঁ, যিহেতু কচুৰ সোৱাদেই সুকীয়া। ধোঁৱা ধোঁৱা আহিছে, যিহেতু গৰম ভাপটো আহিছে।